চৰিত্ৰ অজ্ঞাতবাসৰ অন্তত মই ওলাই আহিলোঁ। মোৰ অজ্ঞাতবাসৰ কাৰক তুমিয়ে আছিলা। ভাবিছিলা মোক বনবাস দি তুমিয়ে হবা তোমাৰ দেশৰ একছত্ৰী। তোমাৰ খেয়াল খুচি মতে চলিব তোমাৰ পৃথিৱী। তোমাৰ পৃথিৱী সুৰক্ষিত কৰিবলৈ বাছি বাছি লৈছিলা সেনানী। যুদ্ধৰ জতো নজনা আমোলা নিয়োগ কৰিছিলা প্ৰশাসনৰ প্ৰতো নজনা। তোমাৰ দেহৰক্ষী আছিল অকৰা, তোমাৰ চকুৱে নিয়ন্ত্ৰণ কৰা। পাত্ৰ মন্ত্ৰী পৰিষদ সকলো আছিল বোবা। তুমি যি কোৱা তাকে বিশ্বাস কৰা। তোমাৰ কৃতিৰ খতিয়ান ৰখা হিচাপ ৰক্ষকজন আছিল কলা। সি কেৱল লিপিবদ্ধ কৰি যায় কাণেৰে নুশুনাকৈ। সি কিন্তু বুজি পায় তোমাৰ আঙুলিৰ ঈশ্বৰৰ ডাইৰেকশ্যন। উঠ লৈ বুজি পায় কোন দুৰ্ভগীয়াৰ হ'ব পাৰে ধৰক প্ৰতাপী আসন। এই কথাৰ বাবে তোমাক ধন্যবাদ দিবই লাগিব মহিষী। কোনোৱে যে বুজি নাপায় তোমাৰ চল চাতুৰি। নিখুঁত কৌশলেৰে যে তুমি সন্ধিৰ বা বুদ্ধিৰে কাটিব পৰা সৰল চিঠিৰ কলিজা গধুৰ বজৰত হাঁহি হাঁহি। তাৰ বাবে তুমি কোনো দিনেই কাৰ কলত উঠিবলগীয়া হোৱা নাই, কোনো কৈফতো দিব লগা হোৱা নাই জনতাৰ আদালতত। এনেদৰে তুমি প্ৰতিষ্ঠাৰ বজাৰত একছত্ৰী সম্ৰাংগী। মোৰ অজ্ঞাতবাসৰ ম্যাদ উকলি গৈছে। তোমাৰ চালনৰ বেহু ভাঙি মই ওলাই আহিছো। যদিও জানো ইয়াৰ পাছত তুমি ক্ষান্ত নাথাকা। তোমাৰ মন্ত্ৰণাৰ মায়াজালেৰে পুনৰ নিৰ্মিত হব আন এখন পাশা খেলৰ আঁচনি। পাশা খেলৰ যে তুমি এজনী বিদ্যাগৰাকী, যিৰে তোমাৰ হাঁহিটোৰ আঁৰত থাকে জিলমিলীয়া সূতা টানি এখন গঁড়ালৰ কাণ দিলি। তুমি তোমাৰ চালনাৰ মগজত গুটিয়েই থাকিব আৰু তাত জগ হৈ থাকিব সল চিটিৰ এজাক বুলবুলি। এইটোৱে যে তোমাৰ চৰিত্ৰ।